মৰমৰ ছাত্ৰ ছাত্ৰী, আজি আমালোকে পঢ়িম তৃতীয় শ্ৰেণী অংকুৰণ পাঠ 5 মাকনৰ চিঠি। এইটো গল্পটো দিয়া আছে, এইটো পঢ়ি বুজিব লাগিব। তাৰপিছত এইবিলাক কুৱেশ্যন দিয়া আছে, এইবিলাক লিখিব লাগিব। মই কুৱেশ্যনকেইটা আগতে লিখি ৰাখিছোঁ, চাওঁ আহা। কুৱেশ্যনটো হৈছে ক নম্বৰ কুৱেশ্যনটো হৈছে মিস্ত্ৰীজনে প্ৰধান শিক্ষকক কাগজত কি লিখি দিলে? উত্তৰটো হৈছে মিস্ত্ৰীজনে প্ৰধান শিক্ষকক কাগজত তেওঁ কৰা কামৰ বাবদ তেওঁ পাবলগীয়া পইচাৰ হিচাপ লিখি দিছিল। খ নম্বৰটো হৈছে মিস্ত্ৰীজনে স্কুলত কি কাম কৰিছিল? উত্তৰটো হৈছে মিস্ত্ৰীজনে স্কুলত বেঞ্চ সজা কাম কৰিছিল। গ নম্বৰটো হৈছে প্ৰধান শিক্ষকে মিস্ত্ৰীজনক টকা কেইটামান দিয়া দেখি মাকনে কি ভাবিলে? উত্তৰটো হৈছে প্ৰধান শিক্ষকে মিস্ত্ৰীজনক টকা কেইটামান দিয়া দেখি মাকনে ভাবিলে ঘৰত দেখোন তাইও কাম কৰি মাকক সহায় কৰি দিয়ে, তাইও তেনেহ'লে মাকৰ পৰা পইচা বিচাৰিব পাৰে দেখোন। ঘ নম্বৰটো হৈছে কামবোৰৰ বাবে মাকনে মাকৰ পৰা কি বিচাৰিছিল? উত্তৰটো হৈছে কামবোৰৰ বাবে মাকনে মাকৰ পৰা বাচন ধোৱাৰ বাবে এটকা, ঘৰ সজাৰ বাবে 2 টকা, মুঠতে 3 টকা বিচাৰিছে। তাৰপিছত দিয়া আছে 2 নম্বৰটো দিয়া আছে ক নম্বৰ স্কুলৰ পৰা আহি মাকনে কি কি কৰিলে? উত্তৰটো হৈছে ক নম্বৰৰ উত্তৰটো হৈছে স্কুলৰ পৰা আহি মাকে বাঢ়ি দিয়া ভাতকেইটা তাই খৰধৰকৈ খালে আৰু পঢ়া টেবুলত বহি মাকনে চিঠি লিখিলে। খ নম্বৰটো আছে মাকে চিঠিত মাকনৰ বাবে কৰা কি কি কাম হিচাপ দিছে? খ নম্বৰটোৰ উত্তৰ হৈছে মাকে চিঠিত মাকনৰ তুলি তালি 8 বছৰীয়া কৰা কাপোৰ কানি ধুই দিয়া, ৰান্ধি বাঢ়ি খোৱা, বেমাৰত টোপনি ক্ষতি কৰি শ্ৰদ্ধা কৰা আদি কামৰ হিচাপ দিছে। গ নম্বৰটো হৈছে মাকৰ চিঠিখন পঢ়ি মাকনে কি কি শিকিলে? গ নম্বৰটো হৈছে মাকৰ চিঠিখন পঢ়ি মাকনে চিঠি কেনেকৈ লিখিব লাগে শিকিলে। তাৰপিছত দিয়া আছে চিঠি লিখোতে কালৈ কেনেকৈ সম্বোধন কৰি লিখিবা? ক নম্বৰটো হৈছে মাৰালৈ পূজনীয়া। খ নম্বৰটো হৈছে দেউতাৰলৈ পূজনীয়া। গ নম্বৰটো হৈছে সৰুলৈ মৰমৰ। ঘ নম্বৰটো হৈছে বন্ধুলৈ প্ৰিয়। তাৰপিছত দিয়া আছে চিঠি যালৈ লিখা হয় তেওঁৰ ঠিকনা খামৰ ক'ত লিখিব লাগে? ইয়াৰ উত্তৰটো হৈছে চিঠি যালৈ লিখা হয় তাৰ ঠিকনা খামৰ ওপৰত লিখিব লাগে। তাৰপিছত দিয়া আছে ঠিকনাত কি কি লিখিব লাগে? ঠিকনাত নাম, গাঁও, নগৰ, ডাকঘৰ, জিলা, পিন আদি লিখিব লাগে। তাৰপিছত দিয়া আছে খামৰ ওলোটা পিঠিত কাৰ ঠিকনা লিখিব লাগে? খামৰ ওলোটা পিঠিত নিজৰ নাম লিখিব লাগে। তাৰপিছত দিয়া আছে চিঠি কেনেকৈ পঠিয়াব লাগে লিখা। উত্তৰটো হৈছে ডাকঘৰৰ যোগেদি পঠিওৱা চিঠিৰ খামত ডাক টিকিট লগাব লাগে। তাৰপিছত দিয়া আছে এইবিলাক পঢ়িব লাগিব। উদাহৰণটো পঢ়া, তেনেদৰে খালী ঠাইত যুক্তাক্ষৰ লিখি পঢ় আহা। এইবিলাক পঢ়িব লাগিব, মই লিখি দিছোঁ, চাই ল'বা। তাৰপিছত দি আছে তলৰ বাক্যত চিন দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা। এইবিলাক চিন দিয়া আছে এইবিলাকৰ বিপৰীত অৰ্থ লিখিব লাগিব। এইটো হ'ল আগফালৰ, এইটো হ'ব পাছফাল। বন্ধ খোলা, কাষতে নীলগত, বাওঁফালৰ সোঁফাল,
সৰু ডাঙৰ। তাৰপিছত আছে টান ঢলা। তাৰপিছত নোৱাৰি পাৰি, নাপাব পাব, বেজাৰ আনন্দ। তাৰপিছত আছে পাঠ্য পঢ়ি পাঠত থকা জুৰীয়া শব্দবোৰ বিচাৰি নিজৰ বহীত লিখা। এইটো কি হ'ব? লৰা লৰি। তাৰপিছত ঢাকি ঢুকি, কুশল মংগল, খা খবৰ, তুলি তালি। শব্দ আৰু পদৰ মাজত থকা পাৰ্থক্যবিলাক চোৱা আৰু কোৱা। এইটো শব্দ, এইটো পদ। মাকন মাকনে বা মাকনৰ, মাক মাক লৈ মাকক, চিঠি চিঠিত চিঠিৰ, লিখ লিখিছে লিখিব লিখিছিল ইত্যাদি। তাৰপিছতে আছে ওপৰৰ শব্দবোৰ খুটুৱাই আমিও এনেদৰে তলত বাক্যকেইটা লিখো আহা। মাকনে মাকলৈ চিঠি লিখিছে। মাকনে মাকলৈ টকাৰ হিচাপ চিঠিত লিখিছিল। মাকে মাকনলৈ চিঠিত কি লিখিছিল? মাকনে মাকলৈ চিঠি লিখিব। এতিয়া তোমালোকে তলৰ শব্দবোৰ খুটুৱাই কেইটামান বাক্য লিখা। ৰহিমলা, জাকৈ, মাছ ধৰ, এইবিলাক বাক্য লিখিব লাগিব। প্ৰথমটো হৈছে ৰহিমলা। এইটো হৈছে ৰহিমলাই জাকৈৰে মাছ ধৰিব নাজানে। 2 নম্বৰটো হৈছে ৰহিমলা জাকৈ বোৱাত পাকৈত। 3 নম্বৰটো হৈছে ৰহিমলাই জাকৈৰে খালত মাছ ধৰিছে। 4 নম্বৰটো হৈছে জাকৈৰে মাছ ধৰা ৰহিমলা এজনী ভাল ছোৱালী। 5 নম্বৰটো হৈছে ৰহিমলাই মাকৰ লগত জাকৈৰে মাছ ধৰিছে। তাৰপিছত জাকৈ দি লিখিব লাগিব, মাছ ধৰিবলৈ জাকৈখন ভাঙি থাকিল। 2 নম্বৰটো তুমি জাকৈখন আনা। 3 নম্বৰটো হৈছে তুমি জাকৈৰে মাছ ধৰিব জানানে? 4 নম্বৰটো হৈছে সৰু বাঁহেৰে জাকৈ সাজে। তাৰপিছত কি হৈছে মাছ দি লিখিব লাগিব, মাছ পানীত থাকে। মাছ জলচৰ প্ৰাণী। তাৰপিছত মাছে পানীত সাঁতুৰিব জানে। তাৰপিছত মাছে ফুলৰ সহায়ত উশাহ নিশাহ লয়। ধৰ দি লিখিব লাগিব, ৰহিম মাছ ধৰাত পাকৈত। মই মাছ ধৰিব নাজানো। তাৰপিছত আছে আমি মাছ ধৰি জীৱিকা অৰ্জন কৰিছোঁ। তাৰপিছত আছে তাৰপিছত পঢ় আৰু লিখ আহা। এইবিলাক লিখি দিছে, এইবিলাক পঢ়িব লাগিব, এইবিলাক ইয়াতে লিখিব লাগিব। তাৰপিছত দিয়া আছে এইটো তলৰ বাক্য শাৰী 3 বাৰকৈ লিখা। এইবিলাক 3 বাৰকৈ লিখিব লাগিব। তাৰপিছত দি আছে ভাবা আৰু লিখা। ক নম্বৰটো দি আছে তোমালোকৰ ঘৰৰ কাৰোবাৰ অসুখ হ'লে তুমি কি কি কৰিবা? এইটোৰ এনচাৰ হ'ব ক নম্বৰটো। উত্তৰ হ'ব আমাৰ ঘৰৰ কাৰোবাৰ অসুখ হ'লে মই ৰোগীৰ কাষত থাকিম, তেওঁক আৱশ্যকীয় বয় বস্তু যোগান ধৰিম আৰু সেৱা শ্ৰদ্ধা কৰিম। আৱশ্যক হ'লে ডাঙৰৰ দিহা মতে চিকিৎসাৰ ব্যৱস্থা কৰিম। তাৰপিছত দি আছে খ নম্বৰটো ঘৰৰ ডাঙৰ লোকসকল কোনো কামৰ বাবে বাহিৰলৈ গ'লে ঘৰত তুমি কি কি সাৱধানতা অৱলম্বন কৰি? উত্তৰটো হৈছে ঘৰত ডাঙৰ মানুহ নাথাকিলে পদূলিৰ জপনাখন ভালদৰে বন্ধ কৰিম, ঘৰৰ সন্মুখৰ দুৱাৰখনো বন্ধ কৰি থ'ম আৰু পাছফালৰ দুৱাৰো বন্ধ কৰি ৰাখিম। কোনো অচিনাকি লোক আহিলে ওচৰ চুবুৰীয়াকে মাতিহে আৱশ্যকীয় মতে পদূলিৰ জপনা খুলিম। ঘৰৰ ভিতৰত সাৱধানে থাকিম। ভূমিকম্প, ধুমুহা, বতাহ আদি আহিলে চুবুৰীয়াৰ ডাঙৰ লোকৰ সহায় ল'ম। তাৰপিছত ইয়াতেই শেষ হ'ল ভিডিঅ'টো। যদি ভাল লাগে তেনেহ'লে লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।